একাপ গৰম চাহ, মন সতেজ কৰা, মাদকতা ভৰা, সুগন্ধি ভৰা এক গৰম পানীয়। কিন্তু এই চাহকাপ যেতিয়া তন্দুৰী চাহ হয়, তাৰ সোৱাদেই বেলেগ। কিমান যে কাৰুকাৰ্য, কিন্তু সঁচাকৈ ইমান ধুনীয়া, ইমান গোন্ধ থকা তন্দুৰী গোন্ধ থকা চাহকাপৰ মজাই বেলেগ। চাওকচোন তেওঁ কিমান যে কষ্ট কৰিছে। তন্দুৰী কাপটো তন্দুৰটোত দি গৰম গৰম একেবাৰে ৰঙা হৈ যোৱাৰ পিছত সেই তন্দুৰীটোত পিতলত থোৱা চাহকাপ আকৌ ঢালি বাকি দি আকৌ আপুনি দেখিব কাপটো পিতলৰ এই মাকটোত বাকি আকৌ তন্দুৰটোত দিছে আৰু তন্দুৰটোত গৰম হৈ থকা এটা ৰঙা তন্দুৰ কাপ এটাত আকৌ চাহকাপ বাকি দিছে। তাৰপিছত দেখিব গোটেইটো যেন ভলকেন'হে, একেবাৰে আগ্নেয়গিৰি সদৃশ চাহবোৰ ভকভকাই উতলি আছে। তাৰপিছত যেতিয়া আকৌ মাটিৰ কাপত দি দিয়ে, তাৰ সোৱাদেই সুকীয়া। আকৌ যেন গৈ খাম চাহকাপ। খুব ভাল লাগে দেই। দাম বেছি নহয়, মেক্সিমাম 30 টকা। খাবচোন। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।